মই পৰিমিতাই কৈছোঁ, আই মোক এৰি নিদিবি, নহ'লে লুইতৰ পলিয়াহঁতে মোক লৈ যাব তোৰ বুকু উদং কৰি। আই আই মোক এৰি নিদিবি, নিদিবি এৰি। তই চাগৈ আৰু মোক নেদেখিবি অ আই। লুইতৰ বুকুত জুই জ্বলিছে, দাহ হৈছে এটা এটা জীৱন্ত শৰীৰ। মোকো গিলি পেলাইছে মোৰ মোৰ মূৰলৈকে। আই আই মোৰ ভৰি কোটে কোটাইছে। লুইতৰ ঘোলা পানী খাই খাই মোৰ বৰ পিয়াহ লাগিছে অ আই, মোৰ বৰ পিয়াহ লাগিছে। উশাহবোৰো কিবা চুটি চুটি হৈ আহিছে। মই বাৰু তৰাৰ দিশলৈ গুচি যাম নেকি? পিতাই কবি, ধৰ্ণা প্ৰতিবাদত কেৱল আধাৰশিলা স্থাপন হয়, কেৱল আধাৰশিলা, দলং নহয় দলং। আমি সৰু মানুহবোৰে নাজানো ৰজাঘৰীয়াক কিয় মাজুলী সংযোগী দলং নালাগে, কিয়? আই তইতো দেখিছই লুইতৰ বুকুত ৰঙা বেলিটো শুই পৰা দি কেনেকৈ শুই পৰিছে আমাৰ ফেৰীখন। মই কেৱল শুনিছোঁ হাজাৰ হৃদয় বিদাৰক আৰ্তনাদ। তাৰে এটা চিৎকাৰ, মোৰ আই, মোক এৰি নিদিবি আই, মোক এৰি নিদিবি। মইচোন চকুৰে একো নমনা হৈ আহিছোঁ আই। বিয়লি কালিকা লগা সোঁতত উটি গৈছে মোৰ কত যুগৰ শত সপোন। আৰু কিমান দিন এনেকৈ চলিব? কিমান মানুহৰ সমাধি সাজিব লাগিব এনেকৈ? মৃত শৰীৰ বিচাৰি লোকচক্ষুৰ সন্মুখত ব্ৰহ্মপুত্ৰৰ বুকুত কিমান দিন বাজিব চাইৰেন? কিমান দিন? আই তই সুদা হাতে উভতি গৈ পিতাই কবি, দুৰ্গম মাজুলীৰ বিপদ সংকুল নৌকা যাত্ৰাৰ কথা। মনোৰম মাজুলীক ঘৃণাৰে উপচাই পেলাবলৈ নিদিবি। আনৰ মুখেৰে লবি মাজুলীৰ কুশল বাৰ্তা। মুৰি শপতাই তই কোনোদিন ভৰ লুইত পাৰ হৈ মাজুলীলৈ নাহিবি। তই কোনোদিন ভৰ লুইত পাৰ হৈ মাজুলীলৈ নাহিবি মাজুলীলৈ।